নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰ্মলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ বিশেষ টপিকটো হ'ল ইম্পৰ্টেঞ্চ অফ স্লিপ মানে টোপনিটো আপোনাৰ কাৰণে মোৰ কাৰণে কিমানখিনি ইম্পৰ্টেণ্ট কিমান ঘণ্টা আমি শুব লাগিব আৰু যদি আমি ভালকৈ টোপনি নামাৰোঁ তেনেহ'লে আমাৰ কি অসুবিধা হ'ব পাৰে একেবাৰে সৰুকৈ বনাম ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাব কাৰণ বহুত সৰু সৰু ইনফৰমেশ্যন আমি মানে মিছ কৰি দিওঁ আৰু আমি বহুত বস্তু নাজানিলে সেইটো বস্তুৱে আমাক পিছৰ জীৱনটোত বহুতখিনি হেম্পাৰ কৰিব পাৰে যদি আপোনাৰ ঘৰত শিশু আছে মানে এবছৰৰ তলত তেনেহ'লে তেওঁলোকক টোপনি লাগিব 14ৰ পৰা 17 ঘণ্টা যদি টিনেজাৰ আছে 18 বছৰৰ তলত তেনেহ'লে সিহঁতক টোপনি লাগিব 8ৰ পৰা 10 ঘণ্টা আৰু যদি আপোনাৰ মোৰ নিচিনা হয় 18 বছৰৰ ওপৰ তেনেহ'লে টোপনি লাগিব 7ৰ পৰা 9 ঘণ্টা আৰু অকণমান অল্ডাৰ এডাল্ট অলপমান যদি বয়সীয়া হয় তেনেহ'লে তেওঁলোকক 7ৰ পৰা 8 ঘণ্টা শুলেও তেওঁলোকৰ শৰীৰৰ কাৰণে যথেষ্ট এতিয়া সবতছে জানো আহক ইম্পৰ্টেণ্ট কথা যে হেল্থত আমাৰ কি ৰিস্ক আহিব পাৰে যদি আমি টোপনি ভালদৰে নামাৰোঁ কাৰণ আজিকালি মেক্সিমাম স্ক্ৰীন টাইম চবে মোবাইল চাই টোপনি মাৰে মোবাইল চাই উঠে ৰাতিপুৱা মেক্সিমাম স্ক্ৰীন টাইমৰ কাৰণে আমাৰ শ্লিপ ডিষ্টাৰ্বেঞ্চো বহুত হোৱা দেখা গৈছে তো কি অসুবিধা হ'ব পাৰে সেইটো যদি নাজানে তেনেহ'লেনো কেনেকৈ প্ৰিভেণ্ট কৰিব নহয় জানো যদি কমকৈ টোপনি মাৰে তেনেহ'লে আপোনাৰ হ'বলগীয়া বেমাৰকেইটা হ'ল প্ৰথম কথা ডায়েবেটিছ হ'বই হ'ব অবেচিটি কাৰণ আমি আজিকালি ফিজিকেল এক্সাৰচাইজ বহুত মানুহে নকৰে আৰু নকৰাৰ ফলত অবেচিটি হোৱাৰ চান্সটো বহুত থাকে আপুনি খালে খাই পেলাই বহি গ'ল কাম কৰিলে আকৌ ঘৰ আহিলে বহি গ'ল তো তেনেকৈ নহয় অবেচিটি হোৱাৰো চান্স থাকে আৰু ডায়েবেটিছ হোৱাৰো চান্স থাকে আৰু লগতে আপোনাৰ থাকিব ডিপ্ৰেশ্যন আৰু হাৰ্ট এটেক হোৱা চান্স কাৰণ আপুনি টোপনি যেতিয়া ভালকৈ নামাৰিব তেতিয়া আপোনাৰ হৰমনেল ইম্বেলেঞ্চ হ'বই হ'ব আৰু টোপনি ভালকৈ নামাৰিলে আপোনাৰ ব্ৰেইনত এফেক্ট হ'ব আপোনাৰ মেণ্টেল হেল্থ ডিটৰিয়েট হ'ব পাৰে আৰু লগতে হাৰ্ট এটেক হোৱাও চান্স আছে অকল এইকেইটা বেমাৰে নহয় আৰু বহুত বেমাৰ আছে যিটো আমাৰ টোপনিৰ লগত জড়িত সেইকাৰণে আপুনি নিজৰ টোপনিৰ সময়টো এটলিষ্ট সদায় 7ৰ পৰা 8 ঘণ্টা যদিহে আপুনি এডাল্ট আৰু সেইকাৰণে কৈছোঁ যে এটলিষ্ট সদায় 24 ঘণ্টাত 7ৰ পৰা 8 ঘণ্টা আপুনি টোপনি মাৰিব তেতিয়াহে আপোনাৰ মেণ্টেল হেল্থটো ভালে থাকিব ফিজিকেল হেল্থটো ভালে থাকিব চ' শ্লিপ ৱেল এণ্ড ষ্টে হেল্ডি